সিদ্ধান্ত লোৱা নাই ৰাজ্যপালে। অ দেউতা, দেউতা কি হ'ল? মোক পইচা 100 টকা লাগে, লগৰখিনি হলত চিনেমা চাবলৈ যায়। মোক পঢ়া শুনা কৰা বয়সত চিনেমাত টিকা লৰাই লৰাই নচাকিজনীক চাই চাই সময় নষ্ট কৰিবলৈ আহিছ ন? পঢ়া শুনা ভালকৈ কৰ বুলি ইমান সুবিধা দিছোঁ। শইকীয়াৰ পিতেকক দেখিছ? লেমৰ পোহৰত পঢ়ি পঢ়ি একে 5% বেছি পাইছে। মাথাততো একোতো নোসোমাই তোৰ। ৰাতি ৰাতি কি কৰি থাক? পাবজি বুলি কৈ বিচনা হিলাই থাক। 10টো মত তোৰ বাপেৰ হয় নাজানো বুলি ভাবিছ মই? মাটি বাৰীগালটোতো বাপেৰে গোটাই থৈ গৈছেই ন? ঘৰ দুৱাৰটো বনালোৱে, নিজৰটো একোডাল নায়েই। শুনি বেয়া পাওঁ। এতিয়া মোৰ মুখখন কি ভেৱা লাগি চাই আছ? হ'ব ইমান বকিব নালাগে। মই চিনেমা চাবলৈ যাওঁ, অংক কিতাপ এখন কিনিবলৈ আছে দে, 100 টকা এটা দে। হ'ব যা, মোৰ বিচনা শিতানতে আছে, লৈ ল'বি 100 টকা। আৰু চিনেমা চাবলৈ ভুলত নাযাবি, কৈ দিছোঁ হ'লে। হ'ব যা।